কৈ আহিছোঁ। গতিকে এই সদনৰ আলোচনা বিলোচনাবোৰ যদি দুৰ্বিচাৰ হয় তেন্তে জনতাই চকুলো টুকিব। আজি অসমৰ বিপৰ্যয়ৰ সময়ত আমি সকলোৱে নিৰপেক্ষভাৱে বিবেচনা কৰি অসমীয়াৰ হেতাপৰা মুখত যদি হাঁহিৰ ৰেঙনি বিৰিঙাব নোৱাৰোঁ তেন্তে কিন্তু এই সকলো অথলে যাব। সেই তাহানিতে বিষ্ণুপ্ৰসাদ ৰাভাই কোৱা এইষাৰ কথা কিন্তু আজিৰ সময়তো আমি প্ৰাসংগিকভাৱে অনুভৱ কৰিছোঁ। কাৰণ যেতিয়া কা আন্দোলনৰ সময় হৈছিল তেতিয়া কিন্তু অসমৰ জনপ্ৰতিনিধিসমূহ নীৰৱে আছিল। যেতিয়া চৰকাৰে বাৰে বাৰে জনবিৰোধী নীতি গ্ৰহণ কৰিছিল তেতিয়া কিন্তু অসমৰ জনপ্ৰতিনিধিসকল নীৰৱে আছিল। আৰু তেনেবোৰ ক্ষেত্ৰতে আজি আমাৰ যিটো আলোচনাৰ বিষয় সেই বিষয়টোৰ গুৰুত্ব আমি অনুভৱ কৰিছোঁ। সাম্প্ৰতিক অসমৰ ৰাজনীতি আৰু অৰ্থনীতি প্ৰেক্ষাপটটো যদি আমি বিশ্লেষণ কৰোঁ তেন্তে আমি মন কৰিবলগীয়া কথা এইটোৱে যে বিষ্ণুপ্ৰসাদ ৰাভাই যিখন অসমৰ কল্পনা কৰি গৈছিল, যিখন অসমৰ সপোন দেখিছিল, সেইখন অসম কিন্তু আমি আজি দিব পৰা নাই। কাৰণ আজিৰ যিখন অসম সেইখন অসম সমস্যাৰ বানপানীত ভাৰাক্ৰান্ত। এফালে যদি জাতি মাটি ভেটিৰ প্ৰতি বাৰে বাৰে ভাবুকি সৃষ্টি হৈছে, আনফালে আকৌ অসমীয়াৰ নিজৰ মাজতে খোৱা কামোৰা লগা দেখা গৈছে। তাৰোপৰি পুঁজিবাদৰ কবলত পৰি বৰ্তমান সময়ত সামাজিক অসমতাই চৰম সীমা চুইছে। আৰু তেনে প্ৰেক্ষাপটত কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰাসংগিকতা কিমান তাক আলোচনা কৰাৰ থল আহি পৰিছে। আমি এটা কথা মন কৰিবলগীয়া কথা এই যে বিষ্ণু ৰাভা যিটো সময়ত আছিল সেই সময়তো কিন্তু এইখিনি সমস্যা আছিল। তথাপিতো কিন্তু এইজন বিষ্ণু ৰাভাই দুৰ্নীতি আৰু সমস্যাৰে জৰ্জৰিত সেইখন সমাজ ব্যৱস্থাৰ স্থিত অৱস্থাৰ বিপৰীতে জনসাধাৰণক কিন্তু জাগ্ৰত কৰিবলৈ সৃষ্টি কৰিছিল। মই ভাবোঁ সৈনিক শিল্পী বুলি আমি যিজন বিষ্ণু ৰাভাক কওঁ সেইজন বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা এইখিনিতেই। এইজন বিষ্ণু ৰাভাই দেউতাকৰ পিতৃ সম্পত্তিৰে হয়তো সমগ্ৰ জীৱন ভালদৰে জীৱন যাপন কৰিব পাৰিলে, কিন্তু তাকে নকৰি নিষ্পেষিত জনতাৰ বাবে তেওঁৰ জীৱন দান কৰি থৈ গ'ল। তেওঁ দান কৰি থৈ গ'ল পৈতৃক সম্পত্তি। লগতে তেওঁ পুলিচৰ পৰা যিটো সময়ত পলাই আছিল সেই সময়টো কিন্তু তেখেতে জনসাধাৰণক সুসংগঠিত কৰি তেওঁলোকৰ অধিকাৰ সম্পৰ্কে সজাগ কৰিবলৈ চেষ্টা কৰি আহিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই ৰাজনীতি সম্পৰ্কে কি কৈছিল তাক যদি আমি লক্ষ্য কৰোঁ, কেঁচুৱা এটাই কন্দাৰ পৰাই ৰাজনীতিৰ আৰম্ভ হয়। সেই ৰাজনীতি অন্নৰ বাবে, বস্ত্ৰৰ বাবে অথবা আশ্ৰয়ৰ বাবে। স্বাধীনতা আন্দোলনত বাৰে বাৰে যোগ দিয়া সেই বিষ্ণুপ্ৰসাদ ৰাভাই যেতিয়া দেখিলে যে স্বাধীনতাৰ আন্দোলনৰ পাছতো এই অসমৰ যি পিছপৰা মানুহ সেই মানুহৰ কোনো উন্নতি দেখা নগ'ল, তেতিয়া কিন্তু তেওঁ সেই স্বাধীনতাক ভুৱা বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাছিল আৰু জনতাক জগাই তুলিবলৈ চেষ্টা কৰিছিল। মাৰ্ক্সবাদী বিষ্ণুপ্ৰসাদ ৰাভাক যদিও সাগৰ সদৃশ গভীৰতা আনি দিছিল, তথাপিও কিন্তু সেই বিষ্ণু ৰাভা মাৰ্ক্সবাদৰ অন্ধ অনুসৰণ কৰা নাছিল। আৰু তাক লৈ আমি ভাবিব পাৰোঁ যে আমি কোনো এটা আদৰ্শক অন্ধভাৱে অনুসৰণ কৰিব নোৱাৰোঁ। কাৰণ বিষ্ণু ৰাভাই বুজি উঠিছিল যে ছোভিয়েট ৰাছিয়াৰ যি পৰিৱেশ আৰু অসমৰ পৰিৱেশ সেই পৰিৱেশ সম্পূৰ্ণ পৃথক। আৰু সেইবাবে বিষ্ণু ৰাভাই বনুৱাসকলৰ পৰিৱৰ্তে কৃষকসকলৰ উদ্যোগত অসমত এক অৰ্থনৈতিক বিপ্লৱৰ চেষ্টা কৰিছিল। আৰু সেয়ে আমি ভাবোঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰাসংগিকতা এইখিনি। আজি আমি আলোচনা কৰিব লাগিব যে যেতিয়া আমি লাইকা দধিয়াবাসীসকলে যেতিয়া নিজৰ আশ্ৰয় হেৰুৱাই পানি অনিত্যাৰ দিন কটায়, যেতিয়া বানপানীত আৰ্তজনে নিজৰ অনিশ্চয়তাত ভোগে, তেতিয়া আমি তেওঁলোকৰ কাষত যেতিয়া থিয় দিবলৈ যাওঁ তেতিয়া আমি সেই ৰাভা চেতনাক আমাৰ মাজত এবাৰ হ'লেও অনুভৱ কৰাৰ প্ৰয়োজনীয়তা আছে। 1945 চনত ৰাভাই নগাঁৱত যি অসমীয়া কৃষ্টি নামৰ বক্তৃতা দিছিল, সেই বক্তৃতাটোৰ লিখিত ৰূপ যিসকলে পঢ়িছে তেওঁলোকে অসমীয়া জাতিৰ যি সাৰমৰ্ম, অসমীয়া কৃষ্টিৰ যি সাৰমৰ্ম তাক উপলব্ধি কৰিব পাৰিব। আৰু তাকে লৈ বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল যে অসমৰ যি জাতীয়তাবাদৰ সংকীৰ্ণতাৰ পৰা আঁতৰাই সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীক নিজৰ স্বকীয়তা প্ৰদান কৰি তেওঁলোকক একত্ৰিত কৰাৰ এক প্ৰয়াস বিষ্ণুপ্ৰসাদ ৰাভাই কৰিছিল। জনসাধাৰণৰ বাবে জীৱন উৎসৰ্গা কৰা ৰাভাই সাম্ৰাজ্যবাদৰ বিৰোধিতা কৰিছিল, ধনবাদৰ বিৰোধিতা কৰিছিল আৰু অসমৰ জনতাক তাৰ বিৰুদ্ধে জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল। অসমৰ জনতাক একত্ৰিত কৰি তেওঁলোকৰ অধিকাৰ সম্পৰ্কে জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল। আৰু আজিৰ সময়ত যেতিয়া বন্ধন বেংকৰ লোন পৰিশোধ কৰিব নোৱাৰি যেতিয়া অসমৰ কোনো নাৰীয়ে নিজৰ কিডনী বিক্ৰী কৰিবলগীয়া হয় বা আজি অসমৰ অৰ্থনীতি ভাগি পৰে বা কৃষকসকলে নিজৰ ন্যায্য প্ৰাপ্তি লাভ নকৰে, তেতিয়া আমি ভাবিবলৈ বাধ্য হওঁ যে বিষ্ণুপ্ৰসাদ ৰাভাৰ আমি যিখিনি ধাৰণা সেই ধাৰণাখিনি পুনৰবাৰ উপলব্ধি কৰাৰ প্ৰয়োজনীয়তা আছে। বিষ্ণু ৰাভা এনে এজন মানুহ আছিল যি সমাজৰ এই কেৰুণবোৰ ভাঙি সমাজতন্ত্ৰক সমাজতন্ত্ৰৰ জৰিয়তে অসমীয়া সমাজ গঢ়াৰ এক সপোন দেখিছিল। ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে তেওঁ যেনেকৈ ষ্টেন গান তুলি লৈছিল, শিল্পী হিচাপে তেনেকৈ শিল্পৰ মাধ্যমেৰে পুঁজিবাদৰ শিকলি ভঙাৰ প্ৰয়াস কৰিছিল। গান্ধীৰ দেশৰ মানুহ হিচাপে ষ্টেন গানৰ ধাৰণা আজিৰ অসমৰ ক্ষেত্ৰত অবাস্তৱ যদিও সমাজৰ অন্যায় অবিচাৰৰ বিৰুদ্ধে যি আপোচবিহীন যুঁজ, শিল্পৰ মাধ্যমেৰে পৃথিৱী গঢ়াৰ যি আখৰা, সেই গণচেতনা, সেই ৰাভা চেতনা আজি আমাৰ প্ৰত্যেকৰে মাজত স্থাপিত কৰাৰ প্ৰয়োজনীয়তা আছে। আৰু মই ভাবোঁ যে আজি আমি আলোচনা কৰিছোঁ বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা, কিন্তু আজিও বিষ্ণু ৰাভাৰ যি সম্পদ, যি ঘৰ, সেই ঘৰটো কিন্তু আজিও সংৰক্ষিত কৰাৰ